আজি আমি আমাৰ চিৰাং জিলা বিজনেছস্থিত কাৰ্যালয়ৰ পৰা আমি সংবাদ মাধ্যমৰ যোগেদি গোটেই আমাৰ বিজনীবাসী তথা চিৰাং জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগে লগে আমি চিৰাং জিলাৰ সন্মানীয় ৰাইজসকল আৰু আমাৰ বিজনী সমষ্টিৰ সন্মানীয় ৰাইজক মই অনুৰোধ জনাম যে আমাৰ 4 মাৰ্চ তাৰিখে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ বিষয়ববীয়া আমাৰ চিৰাং জিলাৰ বিজনীস্থিত আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী এই লাইব্ৰেৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। তাতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ অসম প্ৰদেশৰ সভাপতি তথা সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া। কাৰণ আমাৰ এই সৰু বিজনী চহৰখনক তেওঁলোকে এইবাৰ সেই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক সেই সুযোগখিনি কৰি দিয়াৰ বাবে যে আমি ভাৰতীয় জনতা পাৰ্টীক আমি সেৱা আগবঢ়াব পাৰোঁ, সেইখিনি কৰি দিয়াৰ কাৰণে আৰু আমাক সাংগঠনিক কিছু শিক্ষা আমিও লাভ কৰিব পাৰিম, তাৰ কাৰণে আমাক এই সুযোগ কৰি দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱাকালি আমাৰ অফিচ ছেক্ৰেটাৰী ষ্টেট কমিটিৰ সুজিত বিশ্বাস ডাঙৰীয়া আৰু আমাৰ এছ টি মোৰ্চাৰ সভাপতি ষ্টেট কমিটিৰ শিৱনাথ ব্ৰহ্ম ডাঙৰীয়া আমাৰ মাজত কামৰ বুজ লৈ গৈছে। ইতিমধ্যে আমাৰ কাম পূৰ্ণগতিত চলি আছে আৰু খুব কম সময়ৰ ভিতৰতে আমি কাম সম্পূৰ্ণ কৰিম আৰু এই কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ মাজত কাৰ্যকৰ্তাৰ যি আত্মবিশ্বাস সেই আত্মবিশ্বাসো বাঢ়িব। যদি আমি কাম সম্পূৰ্ণভাৱে গঢ়ি তুলিব পাৰোঁ তেতিয়াহ'লে আৰু নিশ্চয়কৈ কাৰ্যকৰ্তাই যেনেকৈ কাম কৰি আছে নিশ্চয়কৈ সম্পূৰ্ণ হৈ যাব কালিৰ মাজতে। আৰু পৰহি আমি 11টাৰ পৰা আমাৰ বিষয়ববীয়া সভা আছে আৰু সেই সভাত সকলো ৰাইজৰ লগতে আমাৰ সংবাদ কৰ্মীসকলক আমি অনুৰোধ জনাইছোঁ উপস্থিত থকাৰ কাৰণে আৰু আমাৰ বিষয়ববীয়া সভাৰ সম্প্ৰচাৰণ কৰাৰ কাৰণে। নমস্কাৰ। প্ৰথমতে সাংবাদিক বন্ধু বাইদেউসকললৈ ভাৰতীয় জনতা পাৰ্টীৰ চিৰাং জিলাত এই প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব অহা 4 মাৰ্চ তাৰিখে। গতিকে মই প্ৰথমতে আমাৰ সন্মানীয় ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু লগতে আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আৰু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ কাম পূৰ্ণগতিত চলি আছে। অহা শনিবাৰ 4 মাৰ্চ ঠিক 11 বজাৰ লগে লগে আমাৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব। তাৰ আগতে আমি কাম সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ যি মৰ্চা মণ্ডল সকলো কাৰ্যকৰ্তাই এই কামত লাগি আছে আৰু মই বিশেষভাৱে আমাৰ চিৰাং জিলাৰ সমূহ কাৰ্যকৰ্তাকে অহা 4 মাৰ্চত সকলোৱে যেন উপস্থিত থাকে তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যম যোগেদি। আৰু আমাৰ যুৱ মৰ্চাৰ ফালৰ পৰা এটা বাইক ৰেলী অনুষ্ঠিত হ'ব। যিহেতু আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আহিব, গতিকে আমি এটা বাইক ৰেলী কৰিম। আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ যুৱ মৰ্চা কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিব বিচাৰিছোঁ ঠিক 9 বজাৰ লগে লগে যেন আমাৰ জিলা কাৰ্যালয়ত আহি উপস্থিত হয়, তাৰ বাবে আপোনালোকৰ যোগেদি মই তেওঁলোকক অৱগত কৰিব বিচাৰিছোঁ। আৰু আগন্তুক যি আমাৰ 4 মাৰ্চৰ কাৰ্যসূচী আমি যেন সুচাৰুৰূপে পালন কৰি যাব পাৰোঁ তাৰ বাবে মই সকলো দলৰ কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ। যিহেতু আমি প্ৰথমবাৰৰ বাবে আমাৰ চিৰাং জিলাত ৰাজ্যিক বিষয়ববীয়া সভা অনুষ্ঠিত হৈ আছে, আমাৰ ফালৰ পৰা এটা আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি কোনোদিন যিহেতু আমাৰ চিৰাং জিলাত এনেকুৱা বিষয়ববীয়া সভা বা এক্সিকিউটিভ মিটিং হোৱা নাই, আমি প্ৰথমবাৰৰ বাবে আমি ইয়াত এইবাৰ অনুষ্ঠিত কৰিব আমাৰ ৰাজ্যিক সমিতিয়ে। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি মই সকলো আমাৰ জিলা মণ্ডল মৰ্চা বুথ সকলো কাৰ্যকৰ্তাকে সিদিনাখন যেন সকলোৱে উপস্থিত থাকে তাৰ বাবে আপোনালোকৰ